নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বনালোঁ কণ বিলাহীৰ সৈতে মাছৰ এটি ভাল লগা ৰেচিপি। আপোনালোকে যিসকলে খাইছে নিশ্চয় গমেই পায় আৰু ময়ো খুব খাই ভাল পাওঁ দেই। কণ বিলাহী বুলি কৈছোঁ, আমি যিহেতু কণ বিলাহী বুলিয়ে কওঁ, বহুতে সৰু বিলাহী বুলিয়ে কয় বাৰু। একো নাই, সৰু আৰু কণ বিলাহী একেটাই নহয় জানো। এইফালে এয়া লৈ লৈছোঁ বিলাহী, এয়া ঘৰৰে বিলাহী ছিঙি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ, আদা নহৰু আৰু এয়া মাছখিনি লৈ লৈছোঁ। এতিয়া মাছখিনিত মই এয়া হালধি আৰু অকণমান নিমখ দি ভালদৰে সানি ল'ম। এতিয়া কেৰাহীখন পাতি দিছোঁ, যিহেতু মাছকেইপিচ আগত ফ্ৰাই কৰি ল'ব লাগিব। কেৰাহীখন গৰম হোৱাত এয়া তেল দি দিছোঁ। এতিয়া মাছকেইপিচ মই ফ্ৰাই কৰি ল'ম। এয়া এটা ছাইড অকণমান সিজাত এয়া লুটিয়াই দিছোঁ। ইটো ছাইডো লুটিয়াই পেলাই এতিয়া মাছখিনি হৈ গৈছে, নমাই থ'ব লাগিব। একেখিনি তেলতে এয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এতিয়া ভালদৰে ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। ইয়াতে কেঁচা জলকীয়া ৩-৪টামান দি দিছোঁ, যিহেতু জ্বলা কমকৈ দিম, আজি জ্বলা ইমান নাখাওঁ। ইয়াতে আদা নহৰু পেষ্টটো দি দিছোঁ। এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া ইয়াতে বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি মই এনেকৈ গোটাকৈ দিছোঁ। বিলাহী যেতিয়া কোমল হৈ নিশ্চয় যাবই নহয় জানো, সেয়ে গোটাকৈ দি দিছোঁ, পিছত নিজে ভাঙি যাব। এতিয়া এইখিনি লৰাই লৈছোঁ। ইয়াতে সোৱাদ অনুসৰি হালধি আৰু নিমখ, লগতে অকণমান জিৰা পাউডাৰ দি দিছোঁ। বাকী তাতে একো মছলা নিদিওঁ, মই মছলা আজি নিদিয়াকৈ বনাম বুলি ভাবিছোঁ, হ'লেও জিৰা অকণমান দি দিছোঁ। এইখিনি এতিয়া লৰাই, এয়া বিলাহীবিলাক দেখিছেনে, এয়া কোমলেই হৈ গৈছে। এইফালে আকৌ আলু লৈ লৈছোঁ। আলুখিনি মই কুকাৰতে দি দিছিলোঁ ভাতত। এয়া আলুখিনি এতিয়া বইল হৈ গ'ল। ইয়াতে মই ভাঙি দি দিম বিলাহীখিনিৰ লগত, তেতিয়া খাবলৈ আঞ্জাকণ খুব ভাল হয়। এনেকৈ আপোনালোকে বনাই খাব, বহুতে নিশ্চয় খায়েই নহয় জানো। তথাপিও মই কেনেকৈ বনালোঁ তাকে দেখুৱাইছোঁ। এয়া আলু এনেকৈ এতিয়া ভাঙি দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব, খুব ভাল লাগে খাবলৈ। আলু মই 2টা দি দিছোঁ, আপোনালোকে নিজৰ জোখত ল'ব। এফালে এতিয়া এইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ। ইয়াতে মই এতিয়া পানী দি দিছোঁ। পানীখিনি যিহেতু গৰম পানী দিছোঁ, এইখিনি অকণমান এতিয়া উতল আহিবলৈ দিলোঁ। এয়া উতল আহিছে, দেখিছেনে। এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা মাছকেইপিচ দি দিছোঁ। মাছকেইপিচ দি এতিয়া মই ভালদৰে ঢাকনখন মাৰি সিজিবলৈ দিব লাগিব। এইফালে ঢাকন খুলি চাইছোঁ, দেখিছেনে কিমান ধুনীয়াকৈ আঞ্জাখন হৈ গৈছে। বেছি সময় নালাগে, কম সময়তে হৈ যায়। ইয়াতে এতিয়া মান ধনিয়া পাত কেইখিলামান দি দিছোঁ গোন্ধৰ বাবে। এনেকৈ খাই খুব ভাল লাগে নহয়নে। এইফালে এতিয়া বাচন এটাত আঞ্জাখিনি নমাই লৈছোঁ। আৰু আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আহিছোঁ, আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।